ইৰ ব্ৰেক এটামান পাৰি কেনে লৈ আহিলো লগৰটোৰো বা কিহৰ খং উঠছি ইৰ আৰু এনে মাথাটো গৰমে হৈ থাকে ঘৰৰ পৰা মিঠাল লৈ আহিলো আৰু আজি কাম কৰবাৰ কাৰণে মানে লগৰ এটাই বোলে অলপ বিজুলী ৰাখছি তাকে সি কাটবাৰ কাৰণে মাত দিলা বিজুলী কাটব মই একালে আহা নাই ৰ মোৰ লগৰ দুটা আহিছে খালি কি তাহাঁতে বেলেগত কাটি আছে আৰু এতিয়া মই একালে কাটি আছো কি কৰিম আৰু ময়ো লাহে লাহে কাটিলো দে কেইডালমান ৰ'দো বহুত দিছে না এই ৰ'দত বেছি কাটবা নৰা আমিও কাটি কিনে আহিলো দে আৰু এতিয়া বতৰটোচোন কেনা কৰে বৰষুণে দিব পায় বৰষুণ দিয়ে দি থাকক বুলি আহিলো এতিয়া আহিওচোন আধা ৰাস্তাতে বাজি ৰলো ইফালৰো নহলো সিফালৰো নহলো বেলা ভাটিকে গাও চাও ধুই তিনিওটাও যাই আছো এনে অলপ কোম্পানীৰ ফালে বহিবা যাই থাকোঁতে আৰু মনত পৰলা যে ইয়াতে এডাল সফিৰাম আছিল তাকে আহিলো সফিৰামডালো পকছি এতে সফিৰাম মাখান বহুত ডাহাৰ আমিও এৰ বেৰেক এটামান পাৰি কেনে লৈ আহিলো লগৰটোৰো বা কিহৰ খং উঠছি ইৰ আৰু এনে মাথাটো গৰমে হৈ থাকে আমিও এৰ বেৰে বেছি আনা নাই দে 6টা মানে লৈ আহিছো এইবাৰ আৰু গিৰাষ্টৰ মানুহে আমাক দাউৰাবা লাগিলিহে গম পালি পালা দে আৰু আমিওতো বেছি আনা নাই সফিৰাম কেইটা লৈ কেনে আহিলো কোম্পানীৰ ফালে আহোঁতেওচোন এতে পইলাম পাৰি আছে এহেতে মানে আকালাই নাই দিচোন দে মোৰো লগৰ এটা আছে আমিও অলপ টাইম থাকি কেনে আহিলো দে দোকানত দেখি বোলো অলপ কিবা খাইয়ে লওঁ কাম কৰা পইচাও বহুত দিছে না আজি ইয়াতে সামৰণি মাৰিছো দে লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ লগত।